সকলোকে স্বাগতম জনাইছো। গণিত বিষয়ক দ্বিতীয়টো পাঠদান আৰম্ভ কৰিব বিচাৰিছো। আজি আমি ত্ৰিভুজ সম্পৰ্কে আলোচনা কৰিম। তাত সঘনাই অহা এটা প্ৰশ্ন হ'ল কাষৰ চিত্ৰত কিমানটা ত্ৰিভুজ আছে। প্ৰশ্নত এনে ধৰণৰ চিত্ৰ দিয়া হয় আৰু আমি কিমানটা ত্ৰিভুজ আছে উলিয়াব লাগে। এতিয়া আমি প্ৰথম চিত্ৰটোলৈ যাব বিচাৰিছো। এই চিত্ৰটোত থকা সৰু ত্ৰিভুজবোৰক একাদিক্ৰমে নামকৰণ কৰি ল'ব লাগিব। 1 2 3। এতিয়া এই সংখ্যাকেইটাক যোগ কৰা হওক। 1 যোগ 2 যোগ 3 সমান 6। গতিকে এই ত্ৰিভুজ 6টা ত্ৰিভুজ এই চিত্ৰটোত আছে। গতিকে আমি এই প্ৰথম চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 6 পালো। এই ধৰণে আমি দ্বিতীয়টো চিত্ৰটো আৰম্ভ কৰিব পাৰো। 1 2 3 4। এই অংককেইটাৰ যোগফল 1 যোগ 2 যোগ 3 যোগ 4 সমান 10। গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 10টা। প্ৰথমটো আৰু দ্বিতীয়টো চিত্ৰত আমি ত্ৰিভুজৰ সংখ্যা একেটা নিয়মতে উলিয়াব পাৰো। একাদিক্ৰমে নামকৰণ কৰিব লাগে সৰু ত্ৰিভুজবোৰ আৰু সিহঁতৰ যোগফলটোৱে ত্ৰিভুজৰ মুঠ সংখ্যাটো। এতিয়া আমি অন্য এটা চিত্ৰলৈ যাওঁ। এই চিত্ৰটোত নামকৰণ পদ্ধতি একে হ'ব। 1 2 3। এতিয়া ইহঁতৰ যোগফল 1 যোগ 2 যোগ 3 সমান 6। কিন্তু 6 ইয়াত শুদ্ধ উত্তৰ নহ'ব। ইয়াত চাওক অনুভূমিক ৰেখা দুডাল আছে। এইডাল 1 নম্বৰ আৰু এইডাল 2। গতিকে ইয়াৰ অনুভূমিক ৰেখা যিহেতু দুডাল আছে, গতিকে আমি 6ৰ লগত 2ৰে পূৰণ কৰিব লাগিব। 6 পূৰণ 2 সমান 12। গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 12টা। ইয়াৰ ধৰণে ইয়াতো আমি কৰিব পাৰিম। নামকৰণ কৰোঁ 1 2 3 4। 1 যোগ 2 যোগ 3 যোগ 4 সমান 10। এই চিত্ৰটোত লক্ষ্য কৰিব অনুভূমিক ৰেখা তিনিডাল আছে। এডাল, দুডাল, তিনিডাল। গতিকে 10ৰ লগত 3 পূৰণ কৰক। 10 পূৰণ 3 সমান 30। গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 30টা। গতিকে এই তৃতীয় আৰু চতুৰ্থ চিত্ৰটো আমি একেটা নিয়মতে কৰিম। যোগফল উলিয়াম আৰু যোগফলটোক অনুভূমিক ৰেখাসমূহেৰে পূৰণ কৰিম। এতিয়া আমি অন্য ধৰণৰ দুটামান চিত্ৰলৈ যাওঁ। ইয়াত প্ৰথম চিত্ৰটোত নামকৰণ কৰা পদ্ধতিটো দেখুৱাবলৈ বিচাৰিছো। 1 2 3। এতিয়া প্ৰথম কামটো হ'ল 1 2 3। দ্বিতীয় কামটো হ'ল 1 সমান 1। 1 যোগ 2 সমান 2। 1 যোগ 2 সমান 3। 3 যোগ 3 সমান 6। দ্বিতীয় কামটো আকৌ দেখুৱাইছো। 1 যোগ 2 সমান 3। 3 যোগ 3 সমান 6। এটা তৃতীয় কামটো হ'ব তলৰ ফালৰ পৰা এটা এৰি এটাকৈ 6 এৰি 3 ল'ম। 1টো লোৱাৰ প্ৰয়োজন নাই, কাৰণ 1টোক এৰি দিলে আকৌ ওপৰত আৰু এটা সংখ্যা থাকিব লাগিব আৰু সেই সংখ্যাটো ল'লোহেঁতেন, কিন্তু ইয়াত নাই যিহেতু সেই অকল ল'বলগীয়া সংখ্যাটো তলৰ ফালৰ পৰা দ্বিতীয় সংখ্যাটো 3। গতিকে এই তৃতীয় কামটো ইমানতে। এতিয়া আমি যোগ কৰিম। 6 3 9। 9 1 10। আৰু ইয়াৰ পৰা 3 নামিলে 10 যোগ 3 13। গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 13টা। এই ধৰণে আমি ইয়াতো দেখুৱাব বিচাৰিছো। 1 2 3 4। 1 2 3 4। এতিয়া আমি দ্বিতীয় কামটোলৈ আগবাঢ়িম। 1 1। 1 যোগ 2 সমান 3। 3 যোগ 3 সমান 6। 6 যোগ 4 সমান 10।
এতিয়া তলৰ ফালৰ পৰা এটা এৰি এটাকৈ 10 এৰি 6 আৰু 3 এৰি 1 লোৱা হ'ব আৰু ইহঁতৰ যোগফল 10 10 6 16 16 3 19 19 1 20 আৰু এইফালে 6 1 7 ইহঁতৰ যোগফল 27 গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 27টা ইয়াত কেতিয়াও নাপাহৰিব এইবোৰ যোগ কৰা হ'ব 1 2 3 3 3 6 6 4 10 এবাৰ আমি তৃতীয় চিত্ৰটোলৈ যাওঁ একেধৰণে 1 2 3 4 5 দ্বিতীয় কামটো আমি আৰম্ভ কৰিম 1 1 যোগ 2 সমান 3 3 যোগ 3 সমান 6 6 যোগ 4 সমান 10 10 যোগ 5 সমান 15 আৰু তৃতীয় কামটো হ'ল এটা এৰি এটাকৈ তলৰ ফালৰ পৰা ওপৰ ফালৰ পৰা নহয় কিন্তু তলৰ ফালৰ পৰা এটা এৰি এটাকৈ 15 এৰি ল'ম 10 6 এৰি ল'ম 3 আৰু ইহঁতৰ যোগফল 15 10 25 25 6 31 31 4 34 34 1 35 আৰু ইহঁতৰ 10 আৰু 3 যোগফল 13 গতিকে 35 আৰু 13 যোগ কৰি পাম আমি 48 আৰু এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 48 গতিকে এই যোগ কৰাবোৰ কিন্তু সাৱধান হ'ব 1 যোগ 2 সমান 3 3 যোগ 3 সমান 6 সেই ধৰণে আৰু এই কামটো হ'ল প্ৰথমটো এৰি দ্বিতীয়টো তলৰ ফালৰ পৰা এতিয়া অন্য এক ধৰণৰ চিত্ৰ আমি লক্ষ্য কৰোঁ এই চিত্ৰটোত নামকৰণ কৰাৰ নিয়মটো দেখুৱাইছোঁ 1 2 3 4 এতিয়া দেখিলোঁ যে ইয়াত সৰু ত্ৰিভুজ 4টা আছে 4 লগত 2 পূৰণ কৰক 8 চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 8টা ইয়াত 1 2 3 4 5 6 7 8 সৰু ত্ৰিভুজৰ সংখ্যা 8টা আৰু তাৰ লগত 2 পূৰণ কৰি 16 গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা 16টা হ'ব গতিকে নামকৰণ কৰা হ'ব আৰু যিমানটা থাকিব সৰু ত্ৰিভুজ তাৰ লগত 2 পূৰণ যিমানটা সৰু ত্ৰিভুজ থাকিব তাৰ লগত 2 পূৰণ আৰু যদি তেনেকৈ ভাগ ভাগ কৰা থাকে 2 পূৰণ কৰিব লাগিব কিন্তু মুঠ সৰু ত্ৰিভুজৰ সংখ্যাটো বাঢ়ি যাব গতিকে এই ধৰণে আমি এনে চিত্ৰবিলাকৰ ত্ৰিভুজৰ সংখ্যা উলিয়াব পাৰোঁ গতিকে আপোনালোকে যদি ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ